লগত বিয়া হোৱা অহা যোৱা কৰাতকে তুমি মোৰ লগত বিয়া পাতি থাকি লোৱা ভাইটিৰ লগত নহয় তোমাৰ বাবে আছে আন এটা ভাল ল'ৰা হেডছাৰে মোক উল্টাকে মোক কি কয় যে তেওঁৰ লগত বিয়া হ'ব নালাগে লাহোৰী ঘাটৰ মুছলিম ল'ৰা এটা আছে দেখাত ধুনীয়া আছে তুমি তাৰ লগত বিয়া পাতি লোৱা এয়া সুস্বাদু গো মাংস একো নহয় খোৱা বাতিত মাংস লৈ আহিল গো মাংস মই ক'লো মই হিন্দু ছোৱালী মই এইবিলাক নাখাওঁ বুলি ক'লো আৰু একটুকুৰ খাই লোৱা একো নহয় হয় এয়া নিৰ্যাতন চৰম মানসিক অশান্তি এগৰাকী টেট শিক্ষয়িত্ৰীক বিগত ৩-৪ মাহ ধৰি তেওঁৰে সহযোগী 2 শিক্ষকে চলাই অহা মানসিক নিৰ্যাতনৰ জ্বলন্ত ছবি সহ্যৰ পৰিধি ভঙাত অৱশেষত ন্যায় বিচাৰি মুখ খুলিলে সোণাপুৰৰ এগৰাকী টেট শিক্ষয়িত্ৰী উষা দাসে মৰিগাঁও জিলাৰ লাহোৰীঘাট খণ্ডৰ লালিৰপাৰ বালক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী উষা দাসে ক'লে কিদৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰুল ইছলামে তেওঁৰে ভাতৃ সহ শিক্ষকজনৰ সৈতে লগ লাগি চলাই আহিছিল নিৰ্যাতন প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক দুইজনে ভাই ককায়েক হয় সম্বন্ধীয় তেওঁলোকেতো পোনপ্ৰথমে আৰম্ভ কৰিলে মোক বিয়াৰ কথাৰ পৰা এছিষ্টেণ্ট ছাৰজনক প্ৰায় কৈছিলোঁ ছাৰ মোক অলপ অনানিয়া কৰি দিব আকাশ আলী বুলি লিখে তেওঁৰ নাম বিয়াৰ প্ৰস্তাৱ দিছিল কৈছিল যে সহকাৰী শিক্ষক বহুত দিনে তেওঁ মোক কথাখিনি কৈছিল হেড ছাৰ আমাৰ নুৰুল ইছলাম তেওঁক যেতিয়া মই কৈছিলোঁ যে ছাৰে মোক এনেকৈ কথাখিনি কয় তেতিয়া হেড ছাৰে মোক উল্টাকে মোক কি কয় যে তেওঁৰ লগত বিয়া হ'ব নালাগে লাহোৰী ঘাটৰ মুছলিম ল'ৰা এটা আছে ব্যৱসায় ভাল আছে দেখাত ধুনীয়া আছে তুমি তাৰ লগত বিয়া পাতি লোৱা এইবাৰ তাৰ লগত বিয়া পাতিব জোৰ মোক টয়লেট যাবলৈ নিদিয়ে তলা মাৰি থয় টয়লেটত বাথৰুমত তলা মাৰি থয় বাথৰুম যাব নিদিয়ে এই কাজিয়াখিনি হোৱাৰ পিছৰ পৰা বাথৰুম যাব নিদিয়ে মই 3 ঘণ্টা জাৰ্ণি কৰি স্কুললৈকে যাওঁ আকৌ আহোঁতে 3 ঘণ্টা জাৰ্ণি কৰি স্কুলৰ পৰা আহোঁ তাতে মই 6 ঘণ্টামান থাকোঁ মোৰ বাথৰুম যোৱাটো খুবেই প্ৰয়োজনীয় মুঠতে ভাবিব নোৱাৰা এক নিৰ্যাতন চলিছিল শিক্ষয়িত্ৰী উষা দাসৰ ওপৰত নিজ গৃহৰ পৰা প্ৰতিদিনে প্ৰায় 80 কিলোমিটাৰ অহা যোৱা কৰি শিক্ষাদান কৰি আহিছিল উষাই আৰম্ভণিৰে পৰা অশান্তিকৰ আছিল সমগ্ৰ পৰিৱেশ কিন্তু অভাৱগ্ৰস্ত ঘৰখন অসুখীয়া মাকজনীৰ কথা ভাবিয়েই সকলো দুখ হাঁহি মুখে সহ্য কৰি গৈছিল মেধাৱী উষাই কিন্তু অৱশেষত ধৈৰ্যৰ বান্ধ ছিঙিল উষাৰ নিজৰ জীৱনত সংঘটিত এই অসহনীয় অধ্যায় বিৱৰি উষাই পত্ৰ লিখিলে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ মোৰ এটা আশ্বাস আছে আৰু যে তেওঁলোকে নিশ্চয় কিবা এটা ভাল ষ্টেপ ল'ব অকল মোৰ কাৰণে নহয় প্ৰতিগৰাকী নাৰী যিসকলে এইদৰে নিৰ্যাতিত হৈ আছে প্ৰতিগৰাকী শিক্ষয়িত্ৰী যিসকলে ইমান দূৰত গৈ পঢ়ায় তেওঁলোকৰ প্ৰতি তেওঁলোকে কিবা এটা ন্যায় কৰিব লাগে ভাঙি পৰিছে মাতৃ কন্যাৰে বেদনাক্লিষ্ট জীৱন দেখি আজি অসহায় পিতৃ শোকত ভাগি পৰা পিতৃৰ কন্যালৈ আহ্বান নালাগে চাকৰি কৰিবলৈ তাক কৈছো বাবা তুই স্কুলটো এৰি দে আৰু 10 জনে কৈছে কিয় সরকারি স্কুলে এৰিব প্ৰচুৰ নিৰাপত্তাহীনতাত ভুগিছিল উষাই পদে পদে যেন লাঞ্ছিত হোৱাৰ ভয় মৰ্যাদা হেৰুৱাৰ সেই আত্মৰক্ষাৰ বাবে উষাই নিজৰ বেগত লৈ ফুৰিছিল এখন চুৰি আৰু বিষাক্ত স্প্ৰে শিক্ষয়িত্ৰী নিজৰ বেগত চুৰি আৰু স্প্ৰে লৈ যাব কিমান বেছি মই ভয়াৱহত আছিলোঁ মানে কিমান বেছি মই ভয়ত আছিলোঁ বা কিমান বেছি সংশয়ত আছিলোঁ যে মই চুৰি আৰু স্প্ৰে পৰ্যন্ত ল'ব লগা হৈছে মানে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাস্তাত অহা যোৱা কৰোঁতে জোকাই যেনিবা মোক একদম মানে বেয়াকৈ চাব এনেকৈ চাই মেলি যাব এজনী নহয় সমাজত হয়তো হাজাৰজনী আছে এনে নিৰ্যাতিতা উষা কিন্তু মুখ ফুটাই ক'বলৈ সাহস নকৰে নিৰ্যাতিতা উষাই ৰক্ষণশীল সমাজখনৰ বান্ধন ছিঙি সাহসিকতাৰ পৰিচয় দিলে শিক্ষয়িত্ৰী উষা দাসে এতিয়া বিচাৰকৰ ভাৰ ৰজাঘৰীয়াৰ হাতত যোৰাবাটৰ পৰা আশ্ৰাৰ আঞ্চাৰীৰ সহযোগত কেমেৰা পাৰ্চন সুনীতৰ সৈতে মানৱজ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ